হেল্ল' ফ্ৰেণ্ডছ, অসমীয়া ফেক্ট ৱৰ্ল্ডৰ আজিৰ এপিছডটোত আপোনাৰ স্বাগতম। এখন ঠাই য'ত এটাও পৰুৱা নাই। বুৰ্জ খলিফা আৰু ছেমছাঙৰ কি সম্পৰ্ক? এলবাৰ্ট আইনষ্টাইন আৰু ষ্টিফেন হকিংছক পিছ পেলোৱা সেইজন কোন? নেছলে কোম্পানীৰ ভাগ্য, লিফ্ট নথকা এখন মাল্টি ষ্টৰিড বিল্ডিং আৰু এনে নানা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইউনিক ফেক্টছৰ জ্ঞান পাবলৈ ভিডিঅ'টো শেষৰলৈকে চাবলৈ নাপাহৰিব। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আকৌ এবাৰ জনাই দিওঁ যে ভিডিঅ'টোৰ ফেক্টছবোৰ যদি ভাল পায় তো চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব। লগতে আপোনাৰ যদি কিছু টপিকত এক্সপ্লেনেশ্যন লাগে মই নিশ্চয় তাৰ ভিডিঅ'টো নেক্সট এপিছডত আপোনাৰ বাবে আপলোড কৰিম। চ' আহক ফ্ৰেণ্ডছ, মই হিৰণ্য আৰু আপুনি চাই আছে অসমীয়া ফেক্ট ৱৰ্ল্ড। ফেক্ট নম্বৰ 1। ফ্ৰেণ্ডছ, আপুনি কেতিয়াবা ভাবি চাইছেনে চাইলেন্স আৰু লিচন শব্দকেইটাই ভিন্ন ভিন্ন কিন্তু বেছি শতাংশ একে এলফাবেটছ আছে এই শব্দকেইটা। ফেক্ট নম্বৰ 2। মেঞ্চিনেল নামৰ এই গছজোপা ইমানে ডেঞ্জাৰ হয় যে যদি বৰষুণৰ পানী ইয়াৰ পাতৰ পৰা ডাইৰেক্ট আপোনাৰ স্কিনত পৰে তো ই আপোনাৰ স্কিন বেয়া কৰি দিব পাৰে। চ' এই গছজোপাৰ পৰা সাৱধান। ফেক্ট নম্বৰ 3। চকু বন্ধ কৰাৰ লগে লগে আমি কিছু কালাৰিং বস্তুৰ দৰে দেখা পাওঁ। তাক আচলতে আইগেন গ্ৰাউ কালাৰ বুলি কোৱা যায়, যি ব্লেক কালাৰতকৈ অলপ ডিফাৰেণ্ট হয়। ফেক্ট নম্বৰ 4। জে.কে. ৰলিং নামৰ এগৰাকী ব্ৰিটিছ অথাৰে নিজৰ অৰবপতিৰ পদটো হেৰুৱাই পেলাইছিল কাৰণ তেওঁ খুবেই চেৰিটি নামত দান কৰিছিল। সঁচাই ফ্ৰেণ্ডছ, এইটো কিন্তু ভাবিব লগা কথা যে পৃথিৱীৰ এনে এগৰাকী হিউমেন বিং আমাৰ মাজত আছে যিজনে চেৰিটি ডনেশ্যন কৰাৰ বাবে আজি তেওঁক অৰবপতি বুলি কোৱা নাযায়, একমাত্ৰ আনক সহায় কৰাৰ বাবে। ফেক্ট নম্বৰ 5। 12 ইয়াৰ্ছৰ নিকল বাৰে টোটেল 162 মাৰ্কছ অবটেইন কৰিছিল মেনছা IQ টেষ্টত। আৰু ফেক্টটো হ'ল যে নিকল বাৰক এলবাৰ্ট আইনষ্টাইন আৰু ষ্টিফেন হকিংছতকৈ অধিক IQ লেভেল আছে বুলি ধৰা হৈছে। ফেক্ট নম্বৰ 6। এইটো ফেক্ট শুনি আপুনিও মোৰ দৰে আচৰিত হৈ যাব যে পৃথিৱীৰ সকলো পলাৰ বিয়াৰ লেফ্ট হেণ্ডেড হয়, অৰ্থাৎ বাওঁহতীয়া। ফেক্ট নম্বৰ 7। গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা বা ফাৰ্ষ্ট ফ্ল'ৰৰ নহয় বা থাৰ্ড ফ্ল'ৰলৈ অহা যোৱা কৰিবলৈ ইউটিউব হেডকোৱাৰ্টাৰৰ সকলো এমপ্লয়ৰ বাবে কেৱল এলিভেটৰ, শ্লাইডছ নহয় বা ষ্টেয়াৰ্ছহে আছে, অৰ্থাৎ কোনো লিফ্টৰ সুবিধাই নাই। ফেক্ট নম্বৰ 8। চকলেট মিল্কৰ ইনভেনশ্যন ডেনিয়েল পিটাৰে কৰিছিল, কিন্তু তেওঁ এই ৰেচিপিটো তেওঁৰ ওচৰ চুবুৰীয়া অৰ্থাৎ নেইবাৰক দিছিল আৰু সেইজন আছিল নেছলে। আৰু আজি নেছলে কিমান ওপৰত আছে তাৰ অনুমান আপুনি নিশ্চয় জানে। ফেক্ট নম্বৰ 9। কেমেলিয়ন অৰ্থাৎ টেছপিয়াৰ জীৱা তাৰ শৰীৰতকৈ 2 গুণ অধিক ডাঙৰ। ফেক্ট নম্বৰ 10। টপ 30 ডেভেলপ কাণ্ট্ৰিৰ এটা কম্পিটিশ্যনত আমেৰিকাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাৰ্কছ মেথমেটিক্সত 25th ৰেংকত আৰু তাতে ছায়েন্সত 21 পজিশ্যনত। কিন্তু ইণ্টাৰেষ্টিং ফেক্টটো হ'ল যে আমেৰিকাৰ ষ্টুডেণ্টৰ কনফিডেন্স লেভেলটো কিন্তু 1 নম্বৰ ৰেংকত পোৱা গ'ল। ফেক্ট নম্বৰ 11। ফ্ৰেণ্ডছ, এমিনেমৰ নামটো আপুনি নিশ্চয় শুনিছে। তেওঁ আচলতে এজন ৰেপ ছং প্ৰস্তুত কৰাৰ এজন ৱৰ্ল্ড ফেমাছ ছিংগাৰ হয়, কিন্তু 1997ত তেওঁ নিজৰ পৰিস্থিতিক লৈ খুবেই ডিপ্ৰেছ আছিল। তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰিছিল, যাৰ বাবে তেওঁ তেওঁৰ ছোৱালীৰ বাবে এটা গিফ্ট ল'ব পৰাও ক্ষমতা নাছিল আৰু ছুইচাইড কৰিবলৈ বাধ্য হৈছিল। কিন্তু আজি ৰেপাৰ ছিংগাৰ মাজত তেওঁ এজন ৰজা হৈ পৰিল, লগতে বহুতৰ আইডল হৈ পৰিছে। সঁচাই ফ্ৰেণ্ডছ, সময় যে কিদৰে সলনি হয় তাৰে কিন্তু এমিনেম এটা সুন্দৰ উদাহৰণ হৈ পৰিছে। লগতে ইচ্ছা কৰিলে যে মানুহে সকলো চেঞ্জ কৰিব পাৰে সেই কথাষাৰ কিন্তু একেবাৰে সঁচা। ফেক্ট নম্বৰ 12। গুগলে ইউটিউবক $1.64 বিলিয়ন কিনিছিল। ফেক্ট নম্বৰ 13। আপুনি নিশ্চয় ছেমছাঙৰ নাম শুনিছে। ছেমছাং কেৱল ইলেক্ট্ৰনিক্সে নহয়, এই কোম্পানীটোৱে কনষ্ট্ৰাকশ্যন ছেক্টৰতো কাম কৰে। পৃথিৱীৰ আটাইতকৈ ওখ বিল্ডিং বুৰ্জ খলিফাৰ কনষ্ট্ৰাকশ্যনো ছেমছাঙে কৰিছিল। ফেক্ট নম্বৰ 14। ফ্ৰেণ্ডছ, কিতাপ দেখি আপোনাৰো নিশ্চয় ভয় লাগে আৰু আপুনি জানেনে এই ভয় লগা বেমাৰটোক কি বুলি কয়? ইয়াক আচলতে এবিব্লিঅ'ফবিয়া বুলি কোৱা হয়। ফেক্ট নম্বৰ 15। আইচ আৰু গ্ৰীণলেণ্ড এনে এটুকুৰা ঠাই য'ত আপুনি বিচাৰিলেও পৰুৱা নাপায়। ফেক্ট নম্বৰ 16। ফ্ৰেণ্ডছ, আপোনাৰ হেয়াৰ মেকআপৰ 30 মিনিট আৰু ক'ৰবালৈ যোৱাৰ আগমুহূৰ্তত
কনফিউজন হয় কোনযোৰ কাপোৰ পিন্ধো এই ডিচিজনটো লোৱাৰ সময়ত 100 কেলৰি বাৰ্ণ হয় সো মহিলাসমূহে এই ফেক্টটো শুনি নিশ্চয় ভাল পাইছে ফেক্ট নম্বৰ 17 এভয়েড নামক 300 পেজৰ এই বুকখনত আপুনি বিচাৰিলেও ই এলফাবেটটো কতো নাপাব ফেক্ট নম্বৰ 18 ফ্ৰেণ্ডছ প্ৰায় আমাৰ সকলোৰে আন এটা নাম থাকে অৰ্থাৎ সকলোৰে এটা নিকনেম থাকে কিন্তু আপুনি জানেনে নিউয়ৰ্ক চহৰখনৰ নিকনেমটো কি হয় আৰু হেতু হল বিগ এপল ফেক্ট নম্বৰ 19 আপুনি নিশ্চয় দেখি আহিছে যে মেকুৰীয়ে নিজৰ মুখখন প্ৰায় জাগাত মোহাৰে কিন্তু আপুনি জানেনে এই কামটো কিয় কৰে আচলতে তেওঁলোকে আপোন বুলি এটা পৰিচয়হে দিয়ে ফেক্ট নম্বৰ 20 ডেইলি খোৱাৰ খাদ্যৰ লগত এটাকৈ জলকীয়া খোৱাৰ হেবিট কৰিলে আইৰণৰ কমি পূৰণ হয় ফেক্ট নম্বৰ 21 নাইট্ৰজেনৰ কমি পূৰ্ণ কৰিবলৈ বহু গছ এনেও আছে যিবোৰে গছৰ তলত থকা কীট পতংগসমূহ খায় ফেক্ট নম্বৰ 22 টাইপৰাইটাৰ এটা এনে ৱৰ্ড যাৰ আলফাবেট কেইটা কিবোৰ্ডৰ একেটা লাইনতে পাব ফেক্ট নম্বৰ 23 বায়া নামৰ এই চৰাইজনীয়ে পোহৰত থাকি ইমানে ভাল পায় যে ৰাতি হ'লে তাই জোনাকী পৰুৱা ধৰি নিজৰ বাহৰ ওচৰত থকা গছ-গছনিত আনি থয় ফেক্ট নম্বৰ 24 এডাল পেন্সিলক যদি ভালদৰে ব্যৱহাৰ কৰা যায় তো ইয়াৰ দ্বাৰা আমি 35 মিটাৰ আৰু 50,000 ৱৰ্ডছ লিখিব পাৰোঁ ফেক্ট নম্বৰ 25 চীনত 17 ইয়াৰ্ছৰ ল'ৰা এজনে আইফোন আৰু আইপেড 2 কিনাৰ বাবে নিজৰ কিডনী বেছি দিছিল ফেক্ট নম্বৰ 26 ডাঙৰ ডাঙৰ শ্বপিং মলসমূহত বাৰকোড স্কেনাৰে প্ৰডাক্টটোত থকা বাৰকোডৰ আচলতে হোৱাইট লাইন কেইটাকহে স্কেন কৰে ফেক্ট নম্বৰ 27 ফ্ৰেণ্ডছ আপুনি নিশ্চয় কেতিয়াবা নিজৰ মৰা সপোন দেখিছে অৰ্থাৎ ডেথ হৈ যোৱা সপোন দেখিছে আৰু সপোনত মৰাৰ নেক্সট 1 ছেকেণ্ডতে ভয়তে হাৰ পোৱাও মন কৰিছে চাগ আচলতে মৰাৰ পাছত কি হয় সেইটো আমি নজনাৰ বাবেহে আমি ভয়ত হাৰ পাওঁ ফেক্ট নম্বৰ 28 আজিলৈকে ভাৰতত জন্ম হোৱাৰ 9,50,000 সাইণ্টিষ্ট আৰু ইঞ্জিনিয়াৰ ইউএছত কাম কৰি আহিছে ফেক্ট নম্বৰ 29 নৰ্মেলি এজন মানুহে 1 মিনিটত 20 বাৰকৈ চকু মুদে কিন্তু মোবাইল বা লেপটপ ব্যৱহাৰ কৰোঁতে কেৱল 7 বাৰ মানুহে ব্লিংক কৰে ফেক্ট নম্বৰ 30 ফ্ৰেণ্ডছ আজিৰ শেষৰ ফেক্টটো শুনি আপুনি নিশ্চয় আচৰিত হৈ পৰিব যে চন 1850ত এলুমিনিয়াম ধাতুৰ গোল্ডতকৈ অধিক দাম আছিল অৰ্থাৎ সোণতকৈ বেছি দাম আছিল কাৰণ সেই সময়ত 1 কেজি এলুমিনিয়ামৰ দাম হৈছিল 80,000 টকা সো ফ্ৰেণ্ডছ এয়াই আছিল আজিৰ এপিছডৰ 30টা ফেক্ট ভিডিঅ'টো শুনি নিশ্চয় ভাল পাইছে কি জানি ভিডিঅ'টো ভাল পাইছে যদি ফ্ৰেণ্ডছ নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি থব যাতে আমি আপলোড কৰাৰ লগতে আপুনিও গম পায় সো মই হিৰণ্য আকৌ এটা ইণ্টাৰেষ্টিং ফেক্টছৰ নতুন এপিছড লৈ আকৌ লগ পাম